আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আজি। বলক তেনেহ'লে আজি আমি পূজা চাবলৈ ওলাইছোঁ। আজি অষ্টমী পূজা হয়। পূজা চাবলৈ আহিছোঁ আমি দুজনী। ন' এণ্ট্ৰি দি দিয়াৰ কাৰণে গাড়ীখন আনিবলৈ নোৱাৰিলোঁ আৰু সেইকাৰণে ছোৱালীকেইজনীও খোজ কাঢ়িবলৈ টান পালে আৰু তাতে থৈ আহিলোঁ সিহঁত দুজনীক গাড়ীতেই বহি থাকে। সিহঁত দুজনী খোজ কঢ়াৰ এলাহত গাড়ীৰ ভিতৰতে বহি থাকিল আৰু আমি দুজনেই অকল খোজ কাঢ়ি পূজা আমি এনেদৰে পূজা চাই আহি থাকোঁতে দেখিছেনে, ৰাস্তাতে ঘোঁৰা এটা দেখি চেলফি উঠালোঁ ঘোঁৰাটোৰ লগত। নৱমীৰ দুৰ্গা মাৰ ভোগ হয়। এয়া বাইদেৱে দুৰ্গা মাক দিবলৈ ভোগ লগাই আছে আৰু এয়া এগৰাকী বাইদেউ আমাৰ চুবুৰীয়া হয়। পায়স বনালে দুৰ্গা পূজাৰ ভোগৰ কাৰণে দিয়ে থাকোঁ কামত। আমি প্ৰত্যেকবাৰেই লাগি থাকোঁ, হয়নে বদি? আমি প্ৰত্যেকবাৰ লাগি থাকোঁ। পূজা আহিলে ভাল লাগে ন? পূজা আহিলে ভাল লাগে।
আজিৰ ব্লগটো মই ইমানতে শেষ কৰিলোঁ আৰু অতি সোনকালে নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি অকমানো ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই